নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখাবলৈ বিচাৰিছোঁ আমাৰ ঘৰৰ বাৰীখন এইটো লাগি আছে কোমোৰা মস্ত এটা কোমোৰা ভৰাই ল'ম ৰ'বা এইবোৰ লাগিবই নোৱাৰি বেলেগে উঠো মনো এইটো ভৰাই দেখোন আৰু এইফালে কটাৰী ডুবিয়া মাহ লাগি আছে আপোনালোকে বাৰু এই মাহটো কি বুলি কয় জনাবচোন দেই আমি এইটো কটাৰী ডুবিয়া মাহ বুলি কওঁ এইটো হৈছিলে বহুত লাগিছিলে চাগে ন ইয়াত এইটো এই মাহটো যে আপোনালোকে কেনেকৈ খাই জনাবচোন দেই এইটো কটাৰী ডুবিয়া মাহ অৱশ্যে ঠাই ভেদে ইয়াৰ নামবিলাক বেলেগ বেলেগ হয় আমাৰ এইফালে বুলি কয় আৰু এনেকৈ শাক পাচলিবোৰ ছিঙি কিন্তু বিৰাট ভাল লাগে চবেই ভাল পায় আৰু ইমান ধুনীয়াকৈ হৈ আছে একো সাৰ কোনো ধৰণৰ সাৰ প্ৰয়োগ কৰা নাই ইয়াত পুৰা অৰ্গেনিক আৰু পালেং কেইদিনমান সৰহকৈ ছিঙিলোঁ দাদা আহিছে নি এতিয়া জিলমিল শাক বুটলিছোঁ পালেং জিলমিল ধনিয়া আৰু খুতৰা শাক আৰু গোটেইখিনি মিলাই লৈ মাছৰ জোল বহুত ধুনীয়া লাগিব আৰু এতিয়া এয়া ধনিয়া মাজে মাজে জিলমিল শাক ধুনীয়াকৈ গজি আছে লগতে খুতৰা শাকো গজিছে চাওকচোন ইমান ধুনীয়া হৈছে বুটলা এনেকৈ এইবিলাক বুটলা অঁ পাইছে জিলমিল শাক ছিঙিব অঁ থৈ দিয়া খৰাহিত থোৱা খুতৰা ইমান ধুনীয়া হৈছে জিলমিল পালেং খুতৰা আৰু তাত ঔটেঙা দি মাছৰ জোল ঠিক আছে লহপকে একদম বাঢ়ি আহিছে আটাইখিনি শাকেই মানে ইমান ধুনীয়াকৈ বাঢ়িছে নহয় চিঙি চিঙি লাগি যাব আপোনাৰো দেখিলে আৰু এয়া হৈছে মটৰ মাহৰ গছ এতিয়ালৈকে মটৰ মাহ লগা নাই বাৰু কিন্তু গছকেইডাল ডাঙৰেই হৈছেগৈ বাৰীৰ গোটেই শাক পাচলিখিনি কিমান ধুনীয়া হৈছে চাওকচোন বিনবিলাক ইমান এটা বুঢ়া হোৱাগৈ নাই কোমলীয়াই হৈ আছে হ'লেও বিচাৰি বিচাৰি এডাল দুডাল পাইছোঁ আৰু এইখিনিত লাগি আছে গাজৰ সৰু হৈ আছে খাব হোৱা নাই ৰুই থৈ দিওঁ এইটো লাই আৰু সৰিয়হ হৈ আছে তাৰপিছত ইমান ধুনীয়া ধুনীয়া ডাঙৰ ডাঙৰ হৈছে পাতবিলাক কি ধুনীয়া লাগিছে মাংসত দি খাবলৈ ধুনীয়া এইটো ইমান ডাঙৰ ডাঙৰ পাত এয়া হৈছে ৰঙালাও গছ ৰঙালাও এতিয়ালৈকে ফুলা নাই কেইদিনমানৰ পিছত লাগিব হ'ব আৰু এইফালে মূলা সৰু সৰু হৈ আছে বাৰু মূলাবিলাক ৰঙা মূলা এইটা ডাঙৰ ডাঙৰ হৈছে হৈ যাব নেকি সেইকেইটালো ভালি
এয়া হৈছে নহৰু পাত নহৰু এতিয়া নাচাওঁ কিমান ডাঙৰ হৈছে কিন্তু নহৰু পাত খাই ভাল লাগে আলুৰ লগত ভাজি খাই ভাল লাগে বিভিন্ন ধৰণে খাই ভাল লাগে এয়া নহৰু পাত কোমলীয়া কোমলীয়া ধুনীয়া হৈ আছে ধুনীয়া গোন্ধ আছে আজি আমাৰ দেউতাই যিহেতুকে আলু খেতি কৰি থৈছে আৰু মই উঘালি চাওঁচোন কিমাননো ডাঙৰ হৈছে এয়া ঘৰৰ আলু দেই আমিতো এনেই তাত থাকিলে বা আৰু বহুতে আলু কিনিয়ে খায় আৰু বহুতে হয়তো ঘৰৰ আলু ইমান নাখায় কিনি কিনিয়ে খোৱা হয় চাওকচোন এয়া এইজোপা হৈছে জাতিলাও গছ এতিয়ালৈকে বাৰু জাতিলাও ইয়াত লগা নাই কেইদিনমানৰ পিছত লাগিব আৰু মুঠৰ ওপৰত শাক পাচলিৰ একোৱেই অভাৱ নাই আজিলৈ ইমানেই দেখুৱালোঁ আপোনালোকক সকলো ভালে থাকক বাই